সকলো ৰাইজলৈ নমস্কাৰ জনা বহু দিনৰ পিছত আকৌ এটা ভিডিঅ' আপলোড দিবলৈ বিচাৰিছোঁ। আপলোড দিয়াৰ কাৰণো আছে, বহুত আছে তেনেকুৱা ল'ৰা বা ছোৱালী মাক বাপেক তেনেকুৱা বহুত আছে। অৱশ্যে এটা ফিল্ম চাইছিলোঁ, শ্ৰীদেৱী কৈছিলে সকলো জেগাত ঈশ্বৰ যাব নোৱাৰে, সেইকাৰণে মাকক বনায়, সেইকাৰণে মাকে ল'ৰা ছোৱালীক সংৰক্ষণ দিয়ে। কিন্তু যোনসকল মাক বাপেকে যেন বিপদত পৰে সেই ল'ৰা ছোৱালীকেইটাও মাক বাপেকক সংৰক্ষণ দিব লাগে। সেইটো মোৰ ভিডিঅ'টো এইটোৱে ক'ব বিচাৰিছোঁ, যাতে সৰু কালত ল'ৰা বা ছোৱালীজনীৰ লালন পালন ডাঙৰ দীঘল কৰা দায়িত্ব বাপেক মাকৰ হয়। কিন্তু যেতিয়া বৃদ্ধ কালত সেই ল'ৰাটো বা ছোৱালীজনী সেই মাক বাপেকক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা চাব লাগে, লালন পালন কৰিব লাগে। বাৰু ল'ৰা ছোৱালীৰ কাৰণে মাক বাপেক আছে, মাক বাপেকৰ কাৰণে কোন আছে? সেই ল'ৰা ছোৱালীটো আছে। সেইকাৰণে মাক বাপেকক যেন বৃদ্ধ কালত আলাহঠেনি নকৰি মৰমেৰে ৰাখিব লাগে। কেলে আমাকো ডাঙৰ দীঘল কৰি মানুহ বনাইছে, আমি নিজে এটা সংসাৰ কৰি কৈছোঁ, ভাল ভৱিষ্যত পাইছোঁ, কাৰ কাৰণে? আমাৰ মাক দেউতাকৰ কাৰণে। তেনেকুৱা সেই ল'ৰাটো বা ছোৱালীজনীয়ে মাক বাপেকক পাহৰিব নালাগে। বিপদৰ সময়ত পৰিলে মাক বাপেকক চাব লাগে। বৃদ্ধ কালত তেওঁলোকৰ একমাত্ৰ চাহাৰা সেই ল'ৰাটো বা ছোৱালীজনী হয়। এয়া ভিডিঅ'ৰ মাজত মই সেইটোৱে ক'ব বিচাৰিছোঁ, যাতে বহুত ল'ৰা ছোৱালী আছে বিয়া কৰাৰ পিছত নিজৰ মাক বাপেকক পাহৰি যায়, নিজৰ সংসাৰ লৈ ব্যস্ত হৈ থাকে। সংসাৰটো দেখিছোঁ কাৰ কাৰণে? জন্মদাতা মাতৃ আৰু বাপেকৰ কাৰণে দেখিবলৈ পাইছোঁ। সেইকাৰণে সেই মাক বাপেকক আলাহঠেনি কৰিব নালাগে। বহুত মানুহ আছে তেনেকুৱা মাক বাপেকক আলাহঠেনি কৰে আৰু নিজৰ সংসাৰ লৈ ব্যস্ত হৈ থাকে। এই সংসাৰটো পালোঁ আমি মাক বাপেকৰ কাৰণে। সেইকাৰণে সেই সকলো ল'ৰা ছোৱালীকে কওঁ, আপোনালোকেও কওঁ, তোমালোকে কওঁ, যোনসকল ডাঙৰ তেওঁলোকক আপোনালোকে কৈছোঁ, আৰু যোনসকল সৰু তেওঁলোকক তুমি বুলি কৈছোঁ। যেনে মাক বাপেকে আপোনালোকৰ আশাত থাকে, যেতিয়া বুঢ়া কালত বা বৃদ্ধ কালত আমাক যেন ল'ৰা ছোৱালীয়ে চাই মৰম চেনেহ দিয়ে, তাৰ আশাৰে জন্ম দিয়ে বা কৰ্ম কৰি ডাঙৰ দীঘল কৰে। সেই আশাটো আপোনালোকেও ৰাখিব। কেলৈ? সৰু কালত আপোনালোকক পেলাই দিয়া নাই, আপোনালোককো তেনেকুৱা ডাঙৰ দীঘল কৰি মানুহ বনাইছে। সেইকাৰণে সেই সকলোৱে কওঁ, মাক বাপেকৰ কিবা বিপদ পৰিলে বা বৃদ্ধ অৱস্থাত আলাহঠেনি নকৰে, মৰম চেনেৰে ৰাখিবলৈ চেষ্টা কৰিব। আৰু তাৰ উপৰিঞ্চি এটা কথা, যাতে আজিকালি মানুহে কয় বোলে মাক বোলে আগত মাকে বোলে চবকে সংৰক্ষণ দিয়ে। আজিকালি মাককেইটা কিছুমান দেখোঁ, ভিডিঅ'ত দেখোঁ, যেনে নিজৰ পুতেকক নিজৰ ল'ৰা ছোৱালীজনীক কেনেকুৱা হাৰাশাস্তি দিয়ে ভিডিঅ'ত। সঁচা না মিছা নাজানো, কিন্তু সেই মাসকলে কওঁ মা বনিবৰ কাৰণে ভাগ্য লাগে। এনেকুৱা ল'ৰা ছোৱালীক অত্যাচাৰ কৰিব নালাগে, মৰম চেনেৰে বুজাব লাগে। আৰু যদি বুজি নাপায় তাক অকণ পানিছমেণ্ট দিব লাগে। এনেকুৱা নহয় যেতিয়া মাৰি পেলাওঁ যাতে। তেনেকুৱা বহুত মাক আছে। আজিকালি ৰেডিমেড মাক বুলি কয়। ৰেডিমেড মাক কোনকেইটা হয়? যোনসকলে জন্ম নিদিয়ে, কাটি ছিঙি পেলাই জন্ম দিয়ে, সেইকেইটা ৰেডিমেড মাক। আৰু যোনসকলে কষ্টৰে বা বিশেষ জ্বালা যন্ত্ৰণা জন্ম দিয়ে, সেইকেইটাই প্ৰাকৃতিক মাক বুলি কয়। সি বুজি পায় মোক কেনেকুৱা ল'ৰাটো বা ছোৱালীজনীক জন্ম দিছোঁ। আৰু যোনসকলে পেট ফালি পেলাই জন্ম দিছে, তেওঁ সেই বেদনা সেই বিষটো বুজি নাপায়, সেইকেইটাকৈ ৰেডিমেড মাক। সেই মাকসকলকো কওঁ যাতে ল'ৰা ছোৱালীক চাব, আৰু ল'ৰা ছোৱালীকেইটাক কওঁ যাতে বৃদ্ধ কালত মাক বাপেকক আলাহঠেনি নকৰে বা চাবা। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, আৰু যদি কিবা ভুল কৈছোঁ তেতিয়া কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে কমেণ্ট কৰি আৰু কিবা যদি থাকি গৈছে ক'ব।